নমস্কাৰ, আমাৰ ইউটিউব চেনেললৈ আপোনালোক আটাইকে স্বাগতম জনাইছো। আপোনালোকৰ প্ৰিয় অনুষ্ঠান কমেডি কিং জগদীশ নাথ। উক্ত চেনেলতে আজি আমি এটি নতুন অনুষ্ঠান আগবঢ়াবলৈ লৈছো, অতিথিৰ অনুষ্ঠান। আজি অতিথি হিচাপে আমি কেইজনমান ব্যক্তিক ইয়াত নিমন্ত্ৰণ কৰি আনিছো আৰু তেখেতসকলৰ লগত আমি অনুষ্ঠান পৰিৱেশন কৰিম। আহকচোন তেখেতসকলৰ আমি পৰিচয়টো লওঁ। বাৰু আপোনালোকে এতিয়া নিজৰ নিজৰ নামবোৰ দ্বাৰা পৰিচয় দিয়কচোন। নমস্কাৰ, মোৰ নাম অজয় কলিতা। নমস্কাৰ, মোৰ নাম শ্ৰী জগন্নাথ নাথ। নমস্কাৰ, মোৰ নাম মদন দাস। নমস্কাৰ, মোৰ নাম শ্ৰী কৈলাশ নাথ। গম পালে নহয়, এখেতসকল ক্ৰমে অজয় কলিতা, জগন্নাথ নাথ, মদন দাস আৰু কৈলাশ নাথ। এখেতসকলৰ পৰিচয়বোৰ দিলে এখেতসকলে এতিয়া লোকগীত আৰম্ভ কৰিব। এতিয়া আমি আৰম্ভ কৰিবলৈ লৈছো। বাৰু মদন দাস, আপুনি প্ৰথমতে আৰম্ভ কৰক। এয়া শুনক এতিয়া মদন দাসৰ কণ্ঠত এটি ধুনীয়া লোকগীত। কানাই যায় রে বকুল সারিয়া কানাই মথুরা
কণ্ঠ নিজে দতুৰা বুজাই ভালকৈ গানটো গাইছে আমি যথেষ্ট সুখী হৈছো এই গাঁৱে ভূঞে আমাৰ ভিতৰুৱা অঞ্চলতো এনেকুৱা লোকগীতৰ শিল্পীসকল পঢ়ি আছে অতি সুন্দৰ গতিকে ঠিক আছে এতিয়া আমি পুনৰ এটি লোকগীত শুনিম এতিয়া কোনে গাব অজয় কলিতা এতিয়া শুনকচোন অজয় কলিতা দেৱৰ মুখত আমি আকৌ এটি লোকগীত শুনো জনম দুখী মহাপাপী কিবা দহে হইলো দখী জনম পালো চণ্ডালৰ ঘৰে কি লিখিলা ললাটয় উপৰে ঐ মোৰ হৰি হৰি কিবা হেতু জন্মিলো সংসাৰে no
ধুনীয়া কণ্ঠ থাকিও ভাল সুযোগ সুবিধা নোপোৱাৰ কাৰণে আমাৰ গাঁৱে ভূঞে এনেধৰণে পঢ়ি আছে শিল্পীসকল। প্ৰিয় দৰ্শক, আপোনাসকলক জনাইছো যে আমাৰ গাঁৱে ভূঞে থকা সিঁচৰিত লোকগীতৰ শিল্পীসকলৰ এটি অনুষ্ঠান, অতিথি অনুষ্ঠান। আজি মোৰ অতিথি অনুষ্ঠানত তেখেতসকলক মাতি আনিছো। গতিকে কেনে ভাল হৈছে বেয়া হৈছে আপোনালোকৰ কমেণ্ট বা আপোনালোকৰ আদৰৰ পৰা আমি গম পাম। যি কি নহওক, আমি শেষৰবাৰৰ কাৰণে পুনৰ এটি লোকগীত আগবঢ়াবলৈ লৈছো। এইবাৰ জগন্নাথ নাথ, তেওঁৰ কণ্ঠতে, এয়া জগন্নাথ তেখেতৰ কণ্ঠতে আৰু এটি লোকগীত শুনো। করুণার করুণার হরির নাম লবলয় নালাগে ভালো হরির নাম লবলয় নালাগে ভালো করুণার
তেখেতৰ কণ্ঠটো ভালেই লাগিল। যি কি নহওক সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি অনুষ্ঠানটো সামৰিব লাগিব, কাৰণ আপোনালোকৰ বহুমূলীয়া সময় এইখিনি দিয়াৰ কাৰণে আমি যথেষ্ট সুখী হৈছোঁ। এতিয়া আপোনালোকৰ কমেণ্ট, শ্বেয়াৰ বা ছাবস্ক্ৰাইব, ভিউজ আদিৰ জৰিয়তে আমি গম পাম আমাৰ চেনেলটো চাই কেনেকুৱা লাগিছে। সদুশেষত পুনৰ আমাৰ ইউটিউব চেনেল কমেডি কিং জগদীশ নাথ বুলি কোৱা চেনেলটো আপোনালোকে আদৰি ল'ব বুলি ভাবিছোঁ, আৰু এইদৰে পিছলৈ আমি অতিথি অনুষ্ঠানত আৰু আন কিছুমান বিষয়লৈ আগবাঢ়িম বুলি আশা ৰাখি আপোনালোকৰ পৰা বিদায় মাগিছোঁ। নমস্কাৰ।